ভাই কোনো আমি বাস এ খাই দিয়ে কি মানে চাওকচোন হিলে চিলে ফুটি চেঞ্জ কৰি দিলোঁ ইচ হে গাইজ কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ আৰু আগতে যিহেতু আপোনালোকক কৈছিলোঁ যে মই 1K ছাবস্ক্ৰাইবাৰ হ'লে আপোনালোকক চেলিব্ৰেশ্যন এটা কৰি দেখুৱাম বা কি কৰোঁ সকলোবোৰ দেখুৱাম আপোনালোকক আৰু ফাইনেলি অৱশেষত মোৰ 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল আৰু এতিয়া মানে সৰুকৈ চেলিব্ৰেশ্যন কৰিম বুলি ভাবিছোঁ কি কৰোঁ বা কেক কাটো নে কি কৰোঁ আপোনালোকক জনাম সকলোবোৰ তো শেষলৈকে চাই থাকক খুব ধুনীয়া এটা হ'ব ভিডিঅ' তো বাকী যিয়ে নহওক মোৰ মানে লগবিলাকে চব আটা ভাৰি আছে চাওঁ সৰু পিনে ঘেনা ঘেনি তো শেষলৈকে চাই থাকক কি কৰোঁ পুৰা ধামাকা হৈ আছে আৰু মোৰ দাদা আজি মোৰ বহুতেই বেছি ভাল লাগিল যিহেতু মোৰ চেনেলত প্ৰায় 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল আৰু সেইকাৰণে মোৰ দাদা কেইজনমানে ভিডিঅ' যোগেৰে পঠাইছে যে কংগ্ৰেচুলেশ্যন ভাই তোমাৰ চেনেলত 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল আৰু সেইকাৰণে আপোনালোকক মই ভিডিঅ' পৰ্টেল যেতিয়া দিম ইয়াত তেওঁলোকে চাব মানৱ XYZ ভ্লগ তো বহুত বহুত শুভেচ্ছা জনালোঁ ভাই 1K ছাবস্ক্ৰাইবৰ কাৰণে তো এনেকুৱা আগবাঢ়ি যোৱা একদিন 2K 3K 5K আৰু 10K যাতে সোনকালে হৈ যায় মোক যেনেকৈ ছাপোৰ্ট কৰিছে আপোনালোকে আৰু মাধৱক সেনেকৈ ছাপোৰ্ট কৰক আৰু আগুৱাই নিয়াত তাক সহায় কৰক সকলোৱে তো সকলোৱে ভিডিঅ'বোৰ চাব তো পাৰ্টিটো পাম বুলি আশা কৰিলোঁ ভাই তো ধন্যবাদ আৰু গাইজ মোক মানে দাদা কেইজনমানে ভিডিঅ' যোগেৰে শুভেচ্ছা জনাইছে সিহঁতক মই থেংক ইউ জনাইছোঁ ধন্যবাদ জনাইছোঁ যিহেতু মোৰ মানে লগত ছাপোৰ্ট কৰিছে সকলোৱে আৰু বাকী যেনক শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ আৰু 1K কৰিব দিয়াৰ বাবে বহুত বেছি ধন্যবাদ কাৰণ ইমানখিনি মই হ'ব বুলি কেতিয়াও ভবা নাছিলোঁ যিহেতু 1K হ'ব বুলি কিন্তু অৱসৰ গম নাপাওঁ নিজে নিজে মানে হৈ গ'ল আৰু ভিডিঅ' ভাইৰেল হৈ কেনে তো আশা কৰোঁ এনেকুৱা আপোনাৰ 10K বা 2K কৰি দিয়ক সোনকালে তেতিয়া আৰু ধামাকাদাৰ ভিডিঅ' আহিব আৰু এতিয়াৰ পৰাতো আপোনালোকক মই ডেইলি ভিডিঅ' দিম বুলি কৈছোঁ যিহেতু ডেইলি পাব আপোনালোকে আৰু গাইজ এতিয়া প্ৰায় ৰেডি হৈ গ'লোঁ যিহেতু কেক কাটিব মানে সৰুকৈ মানে 5 টকা কেক বা কি আনিছে সিহঁতেহে জানে মই যিহেতু ইমান নাজানো কি কৰিছে সিহঁতেহে জানে চেলিব্ৰেশ্যন তো মই এনেই আছোঁ আৰু লগত থাকিম যিহেতু মোৰে মানে 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল সেইকাৰণে তো বাকী যিয়ে নহওক শেষলৈকে চাই থাকক বহুত ধামাকাদাৰ ভিডিঅ' হৈ আছে তো সিহঁতে এই ৰেডি হৈ গ'ল মানে যিহেতু কেক কাটিব মানে কেক নিজেই সিহঁতে লৈ আহিছে মই বাকী যিয়ে নহওক শেষলৈকে দেখুৱাম আপোনালোকক এয়া এই চাওকচোন কি কৰিছে মানে ডেঞ্জাৰ আছে আৰু এইফালে আটা ভাজি দিছিলে কেনেকুৱা লাগছে 1K চেলিব্ৰেশ্যন তো বাকী যিয়ে নহওক আপোনালোকে শেষলৈকে চাই থাকক এতিয়া কেক কাটিম সিহঁতে যিহেতু আনিছে কাটিব লাগিব আৰু উপায়টো নাই বাকী কি তনে আয়োজন কৰিছে চকলেট আনিছোঁ আৰু হিলে আনিছোঁ গাইজ কি ক'ম মানে ইয়াতে চব কৈছে বাকী যে মোৰ ইমান খৰচা হোৱা নাই আৰু এতিয়া আপোনালোকে চাই থাকক কেকটো কাটি আছোঁ বম মাৰি আছে গাইজ দাদা 10K কৰি দে 10K তো গাইজ 10K পুৰা ধামাকাদাৰ ভিডিঅ' আহিব আপোনালোকে দেখাই পালে মানে সিহঁতে যিহেতু 10K মানে সেই কৰিছে এতিয়া 1K কমপ্লিট হৈ গ'ল যিহেতু তো বাকী যে নহওক তেওঁলোকে চাই থাকক ধামাকা হৈ আছে তো গাইজ ফাইনেলি ৰেডি হৈ গ'ল কেক কাটিব তো ৰেডি আছে ভাই কোনো আমি বাস এ খাই দিয়ে কি মানে চাওকচোন হিলে চিলে ফুটি চেঞ্জ কৰি দিলোঁ ইচ কেক চেক খালি চাওকচোন কেনেকুৱা অৱস্থা কৰি দিলে সিহঁতে এইগিলা সৰু সৰুকৈ লাগছি আৰু বাকী এইয়া এইফালে হিলহে মাৰিছে সিহঁতক কি ক'ম আৰু গাইজ কেনে অনুভৱটো ভালেই এনে ভাল লাগছে নে ভাল লাগছি আৰু গাইজ মোক মানে বহুতে ফোন কৰি বা মোৰ লগবিলাকে কৈ আছে যে ভাই পাৰ্টি লাগে কিন্তু ভাইহাত মই এতিয়া ভিডিঅ' যোগেৰে ক'ম তোমালোকক যে পাৰ্টি দিব নোৱাৰোঁ কাৰণ যিহেতু মই ইউটিউবৰ পৰা কোনো বেলেঞ্চ পোৱা নাই আৰু বেলেঞ্চ পোৱাটো অসম্ভৱ কাৰণ মোৰ মনিটাইজেশ্যন হোৱা নাই এতিয়ালৈকে হ'ব বা বাকী আছে অলপ কাম আছে কিন্তু মনিটাইজেশ্যন হ'লেও উপায় নাই ভাইহাত এতিয়া মানে পে'মেণ্টটোৰ ওপৰত ভৰসা নাই কোনো আৰু মই এতিয়া নিজে মানে সৰু সৰুকৈ এটা চেলিব্ৰেশ্যন কৰি দিলোঁ মানে একদম সৰু আৰু ক'ব গ'লে মোৰ কাৰণে এইবোৰ বেলেগৰ কাৰণে নহ'ব পাৰে কিন্তু মোৰ কাৰণে সৰু কাৰণ যেতিয়া 10K হ'ব তেতিয়া বেলেগ কথা কেক কাটিব পাৰোঁ বা আপোনালোকে মৰম আশীৰ্বাদ ছাপোৰ্ট কৰি গ'লে তেতিয়া বেলেগ কথা তেতিয়া ভাল হ'ব আৰু ভিডিঅ' এইখিনি যে এটা কথা কৈ দিওঁ যিহেতু মানে বহুতে 1K হ'লে কেক কাটে বা কিবা কিবি কৰে কিন্তু মই সেইটো কৰা নাই কাৰণ মোৰ সিমানখিনি অকাত নাই যিহেতু বেলেঞ্চ নাই বেলেঞ্চৰ ওপৰত ভৰসা কৰে কিন্তু মোৰ সিমানখিনি নাই যিহেতু মই দুহেৰা কেক কাটি মানে 5 টকীয়া হ'ব যিয়ে নহওক সিহঁতে নিজে আনিছে কিন্তু মই সিহঁতক জোৰ কৰা নাছিলোঁ যে ভাইহাত কেক কাটিব লাগিব কিবা কৰিব লাগিব এনেই নিজে গম পাই কেনে মানে লৈ আহিছে বা ভাই চেনেলটো মনিটাইজেশ্যন হ'ব বা 1000 ছাবস্ক্ৰাইবাৰ হ'ব কিন্তু মই ঠিকে আছে ভাইহাত বাকী যিয়ে নহওক তহঁতে আনিছে সেইটো মই ধন্যবাদ জনাইছোঁ পাতিছোঁ সকলো মানে বহুত দিনৰ মূৰত এইটো ভিডিঅ' লৈ আহিলোঁ যিহেতু 1K হ'ল সেইকাৰণে আৰু মই ভাবাই নাছিলোঁ যে ইউটিউবত মোৰ 1K ছাবস্ক্ৰাইবাৰ হ'ব বা
মানে এনেকুৱা আৰু আগবাঢ়ি যাম বুলি। কিন্তু মই আগতে 3 নে 5 মাহ ইউটিউব বাদ দিছিলোঁ, কাৰণ ইচ্ছা নাছিল তেতিয়া মানে ইউটিউবৰ বিষয়ে বা ইমান ভাল লগা নাছিল আৰু ভিডিঅ' বনাব। আৰু এতিয়াৰ পৰা পূৰা ডেইলি ভিডিঅ' দিম আপোনালোকক কৈয়ে দিছোঁ। কাৰণ ভাল লাগিছে, কাৰণ মোৰ যিহেতু এতিয়া মানে সিহঁতৰ আপোনালোকে হয়তো ভাবিব পাৰে যে সিহঁতক ইমানকেইজন চলি কি খোৱালোঁ মই, কিন্তু উপায় নাই, অৱশেষত মই কেককেইটাই কাটি সৰু সুৰাকৈ তো সিহঁতক ডেইৰী মিল্ক এটা দিছোঁ আৰু। তো এতিয়া মোৰ লগ কেইজন আছে কাষত, এইকেইজন দেখা পাইছে আপোনালোকে 4জন। আৰু এতিয়া আমি এনেই অলপ ঘূৰি আছোঁ আৰু ঘূৰি বাকি, যিহেতু ভাল লাগিছে মানে 1K ছাবস্ক্ৰাইবাৰ হৈছে। তো এনেকুৱা আপোনালোকে মৰম আশীৰ্বাদ ছাপোৰ্ট কৰি যাব, তেতিয়া বেছি ভাল লাগিব আৰু। তো ভিডিঅ'টো এইখিনি আছে, যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। নেক্সট ভিডিঅ'লৈ অপেক্ষা কৰি থাকক। বাই বাই।